আগৰ ভিডিঅ'টোত আমি পঢ়িছিলোঁ কণ্ডাক্টিং টিল কণ্ডাক্টিং এণ্ড এক্সচেঞ্জ পাৰ্টলৈকে। এতিয়া কোনো ধৰণৰ কোৱাৰিজ, বহুত ধৰণৰ কোৱাৰিজ থাকিব পাৰে, কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে, যদি নোটছখিনি আপোনালোকক কেনেকৈ PDF-ত এটা পেজত এটা চেপ্টাৰ বায়'লজিৰ এটা চেপ্টাৰ এটা পেজত মই বনাই পেলাই আপোনালোকৰ তাতে পচাই দিম। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কোনো ধৰণৰ মডিফিকেশ্যন লাগে ভিডিঅ'টিত, আপোনালোকে মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ দি দিছোঁ, এইটো নম্বৰত আপোনালোকে জনাই দিব। লগতে ভিডিঅ'টো জনাব পাৰি, ইয়াতে কমেণ্ট কৰক, লাইক কৰক আৰু নিজৰ ফ্ৰেণ্ড বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। এতিয়া কেছটো হ'ল আমি পঢ়িব যাম প্ৰচেছ অফ এক্সচেঞ্জ অফ গেছেছ ইন দ্য বডি। ইয়াৰ আগত এইটো বস্তুটো অলপমান লেংদি, তাৰে আগত আমি পঢ়ি ল'ম। এতিয়া চাওক, মোৰ আগতে ছেকেণ্ড ইয়াৰৰ কিছু বস্তু মোৰ বনোৱা আছে, ছিংগল পেজত বহুত বস্তু বনোৱা আছে। যদি আপোনালোকে চায়, এইখিনি বস্তু ইয়াতে থাকিব লাগে। এতিয়া চাওক, ইয়াতে মই বনাইছিলোঁ, ছেকেণ্ড ইয়াৰৰ কাৰণে বনাইছিলোঁ। ছেকেণ্ড ইয়াৰৰো যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে আপোনালোকে জনাব পাৰে। এইটো চাওক, ছিংগল পেজত কালাৰফুল ছিংগল পেজত গেমেটোজেনেচিছ, স্পাৰ্মেটোজেনেচিছ, ওজেনেচিছ, এইবিলাক ছেকেণ্ড ইয়াৰৰ কোৰ্চ। চ' সকলো বস্তু মোৰ ছিংগল পেজত অলৰেডি বনোৱা আছে। এইখিনি বস্তু গোটেই চেপ্টাৰ ছিংগল পেজত বনোৱা আছে। চ' এইবিলাক বস্তু যদি আপোনালোকক লাগে আপোনালোকে জনাব। এইটো চাওক, চেপ্টাৰ 4 জেনেটিক্স, এণ্টাৰ জেনেটিক্স, এইটো চেপ্টাৰত প্ৰিন্সিপাল অফ ইনহেৰিটেঞ্চ এণ্ড ভেৰিয়েশ্যন। ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালীৰ কাৰণে মই বিশেষ এটা কোৰ্চ এটা লঞ্চ কৰিম অতি সোনকালে, যাতে সিহঁতে এটা পেজত এটা চেপ্টাৰ নিজৰ হাতত পাই যায় আৰু কালাৰফুল নোটছৰ দ্বাৰা যাতে সোনকালে মনত ৰাখিব পাৰে আৰু ইজি টু ৰিমেম্বাৰ আৰু পৰীক্ষাত যাই পেলাই ভালকৈ লিখিব পাৰে। সিহঁতৰ কাৰণে নতুন এটা কোৰ্চ ডিজাইন কৰিম। আপোনালোকে কমেণ্টত জনাওক আৰু নম্বৰটো মই দি দিছোঁ প্ৰথমতে, সেই নম্বৰতো জনাওক, মোৰ পাৰ্চনেলি কণ্টেক্ট কৰক এইবিলাক নোটছ পাবৰ কাৰণে। ছেক্স ডিটাৰমিনেশ্যন, কমপ্লিট ডমিনেন্স, ইনকমপ্লিট ডমিনেন্স, ল অফ ছেগ্ৰিগেশ্যন, মেণ্ডেলৰ 3টা ল, পলিজেনিক, প্লেট্ৰপি, মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ কি কি আছে, সকলোবোৰ বস্তু এটা পেজতে গোটেইখিনি বস্তু বনোৱা আছে। আৰু লগতে ইয়াতে আছে আপোনাৰ ৰিপ্ৰডাক্টিভ হেল্থত কেনেকুৱা কি লাগে, সকলো বস্তু ইয়াতে বনোৱা আছে। চেপ্টাৰ 2ও বনোৱা আছে, হিউমেন ৰিপ্ৰডাকশ্যনৰ বিষয়ে বনোৱা আছে। চাওক, মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম, ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম, লগতে গেমেটোজেনেচিছ, স্পাৰ্মেটোজেনেচিছ, ওজেনেচিছ, লগতে ফাৰ্টিলাইজেশ্যন, ইমপ্লাণ্টেশ্যন, প্ৰেগনেঞ্চি, সকলোবোৰ বস্তু বনোৱা আছে। খালি জাষ্ট আপোনালোকে জনাওক কাক লাগে। ইয়াৰ আগৰ ভিডিঅ'টিত আমি পঢ়িছিলোঁ। এতিয়া আহক আমাৰ টপিক অফ ডিছকাশ্যনত। আৰু ফাৰ্ষ্ট ইয়াৰ কাৰণে মই এনেকুৱাকৈ এটা কোৰ্চ লঞ্চ কৰিম য'ত ছিংগল পেজত নোটছখিনি নিজৰ হাতত পাই যায় ল'ৰা ছোৱালীয়ে। তাৰ কাৰণে এটা চেষ্টা এটা ল'ম। আপোনালোকে তাৰে বিষয়েও জনাব যদি আপোনালোকক ছিংগল পেজ নোটছ লাগে। ঠিক আছে, আপোনালোকে জনাওক অতি সোনকালে। আৰু এটা ইম্পৰ্টেণ্ট ন'টিছ দি দিওঁ, 100টা ষ্টুডেণ্টে মই পঢ়াম ফ্ৰী। প্ৰথম 100টা ষ্টুডেণ্টে পঢ়াম মই ফ্ৰী। তাৰে কাৰণে মই গুগল ক্লাছৰুম বা গুগল জুমত মই গুগল মিটত বা নহ'লে জুম ক্লাছৰুমত মই পঢ়াম। 100টা ষ্টুডেণ্টে মই ফ্ৰী পঢ়াম আৰু সেইকেইটা ষ্টুডেণ্টক মই নিজে মেণ্টৰ কৰিম, লগতে মনিটৰ কৰিম। এতিয়া চাওক, ইয়ালৈকেতো আমি পঢ়িছোঁ, টিল দিছ মাছ উই হেভ ষ্টাডিড, ইয়ালৈকে কণ্ডাক্টিং পাৰ্ট আৰু এক্সচেঞ্জ পাৰ্ট। এতিয়া আমি পঢ়িব যাম এক্সচেঞ্জ অফ গেছেছ ইন দ্য বডি, প্ৰক্ৰিয়াটো, কিন্তু এইটো অলপমান লেংদি হৈ যায়। তাৰ আগত আমি পঢ়িম মেকানিজম অফ ব্ৰিডিং। ঠিক আছে, মেকানিজম অফ ব্ৰিডিঙত পঢ়াৰ আগত আমি আগতে চাই ল'ম, ইয়াতে বহুত শ্বৰ্টকাট দিয়া আছে। ফাৰ্ষ্ট অফ অল ভেৰি শ্বৰ্টকাট, কিন্তু আমি এই শ্বৰ্টকাট পঢ়াৰ আগত আমি আগতে অলপমান লেংদি ৱেত বস্তুখিনি পঢ়ি লওঁ। গেছৰ যে বিনিময় হয়, আমাৰ গেছৰ প্ৰণালী আমি যে পঢ়িম, মেকানিজম পঢ়িব যে যাই আছোঁ, মেকানিজম অফ এক্সচেঞ্জ অফ গেছেছ। এতিয়া চাওক, দুটাৰ কাৰণে দুটাকৈ পঢ়িব লাগিব বেলেগ বেলেগকৈ। প্ৰথমতে হ'ল আমাৰ ইনস্পাইৰেশ্যন আৰু এটা হ'ল এক্সপাইৰেশ্যন। আমি জানো ব্ৰিডিং
শ্বাস প্ৰশ্বাস, ইনস্পিৰেশ্যন মানে শ্বাস, এক্সপিৰেশ্যন মানে প্ৰশ্বাস। ইনস্পিৰেশ্যন হয় কিহৰ কাৰণে, কুৱেশ্যনটো হ'ল মোৰ এইটো, আৰু কেনেকৈ হয়। গেছৰ বিনিময় হয় এইটো বেলেগ কাৰণ, এইটো পিছত পঢ়িম। তাৰ আগতে পঢ়িম যে এইবিলাক হয় কিহৰ কাৰণে। তো আমাৰ দেহত হাওঁফাওত এনেকুৱা কিছুমান মাংস পেশী থাকে, মাছলছ থাকে, যাৰ ফলত কি হয় বডি আৰু বাহিৰৰ মাজত, ঠিক আছে, লাংছ আৰু বডিৰ বাহিৰত বায়ুমণ্ডলৰ মাজত কি প্ৰেছাৰ ডিফাৰেঞ্চ ক্ৰিয়েট হয়, ঠিক আছে। বডি ভাৰ্চেছ আউটসাইড, আউটসাইড মানে এটমস্ফিয়াৰ, ক'ব গ'লে বডি আৰু এটমস্ফিয়াৰৰ মাজত কি হয় কিছুমান প্ৰেছাৰৰ ডিফাৰেঞ্চ ক্ৰিয়েট হয়, যাৰ ফলত কি হয় ইনস্পিৰেশ্যন হয়। ছেম বস্তু ইয়াতো হয়। এতিয়া এনেকুৱা কি হয় যাৰ ফলত প্ৰেছাৰ চেঞ্জেছ হয়। প্ৰথমতে চাওক, যদি আমি চাওঁ এইটো আমাৰ লাংস, ঠিক আছে, এটা আমার লাংস। এটা কেস হল কি লাংসর বাহিরে বাইরে কি থাকে, এটা আমার কি ডায়াফ্রাম, আর বাহিরে বাইরে কি আছে আমার দিজ আর হোয়াট রিবস আছে। রিবসবোৰ কাৰ দ্বাৰা সাৰাউণ্ড হৈ পেলাই আছে, তাক আমি কি বুলি কওঁ ইণ্টাৰকষ্টেল মাসেলছ, ইণ্টাৰকষ্টেল মাসেলছ। এতিয়া এই ৰিবছৰ সাৰাউণ্ড হৈ থকা ইণ্টাৰকষ্টেল মাসেলছবোৰ আৰু তলত থকা ডায়াফ্ৰাম কি হয়, সিহঁতৰ পৰিৱৰ্তনৰ দ্বাৰা, সিহঁতৰ চেঞ্জেছৰ দ্বাৰা কি হয় বডি আৰু আউটসাইডৰ মাজত কি হয় প্ৰেছাৰ ডিফাৰেঞ্চ হয়, আৰু এই প্ৰেছাৰ ডিফাৰেঞ্চৰ ফলত কি হয় আপোনাৰ ইনস্পিৰেশ্যন হয়। প্ৰথমতে চাওক, যেতিয়া আমাৰ ডায়াফ্ৰাম তললৈকে আহে, যেতিয়া ডায়াফ্ৰাম তললৈকে আহে, তললৈকে আহা মানে কি ডায়াফ্ৰাম কণ্ট্ৰেক্টছ, ঠিক আছে, সংকুচন হয়। তলপিনে আহা মানে কি সংকুচন হয়। ডায়াফ্ৰাম কণ্ট্ৰেক্ট হোৱা মানে কি এই এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাসেলছবোৰো কি হয় আপোনাৰ কণ্ট্ৰেক্ট হৈ পেলাই এই রিবসক আউটওয়ার্ড মুভমেন্ট করে। রিবসক আউটওয়ার্ড মুভমেন্ট করালে কি হয় ইয়াতে না এই ভিতৰত কি হয় আপনার, ভিতৰত কি হয় আপনার ভলিউম বাঢ়ি যায়, ভিতৰত ভলিউম বাঢ়ি যায়। আমি কি জানো ভলিউম বাঢ়িলে কি হয় প্রেশার কমে। এতিয়া যদি ভিতৰত ভলিউম বাঢ়ে যাৰ ফলত প্রেশার কমি আহে কাৰ তুলনাত বায়ুমণ্ডলৰ তুলনাত, ঠিক আছে। এতিয়া এটমস্ফিয়াৰত কি কম আছে, এইটো ডায়াফ্ৰাম কণ্ট্ৰেক্ট হোৱাৰ ফলত কি হৈছে আপোনাৰ ইণ্টাৰকষ্টেল মাসেলবোৰো কণ্ট্ৰেক্ট হৈছে, যাৰ ফলত কি হৈছে ইণ্টাৰকষ্টেল মাসেলবোৰৰ মুভমেণ্ট কি হৈছে আপৱাৰ্ড মুভমেণ্ট হৈছে, আপৱাৰ্ড এণ্ড আউটৱাৰ্ড, আপৱাৰ্ড এণ্ড আউটৱাৰ্ড। যাৰ ফলত কি হৈছে আপোনাৰ ভলিউম বাঢ়িছে, ভলিউম বাঢ়াৰ ফলত কি হৈছে প্ৰেছাৰ কমিছে। কাৰ তুলনাত প্ৰেছাৰ কমিছে এটমস্ফিয়াৰিক প্ৰেছাৰৰ তুলনাত, সৰি এটমস্ফিয়ারিক প্রেসার তুলনাত ভিতৰৰ প্রেসার কমিছে। এইটো যদি আমি আৰু ডিটেইলছত চাওঁ, আমি কেনেকৈ চাব পাৰিম, আপুনি নিজে এটা লাংছৰ ড্ৰ কৰক। সাপোজ এইটো 1 মিনিট, এইটো আমাৰ লাংছ, ঠিক আছে, জাষ্ট এটা আউটাৰ ফ্ৰেমৱৰ্ক। ডায়াফ্ৰাম তললৈকে আহিল, এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাসেলবোৰো কণ্ট্ৰেক্ট হ'ল, যাৰ ফলত কি হ'ল ৰিবছৰ আপৱাৰ্ড মুভমেণ্ট হ'ল, আপৱাৰ্ড এণ্ড আউটৱাৰ্ড মুভমেণ্ট হ'ল, ঠিক আছে, আৰু ইয়াৰ ডাউনৱাৰ্ড মুভমেণ্ট হ'ল। ডাউনৱাৰ্ড মানে কি কণ্ট্ৰেক্টছ হ'ল, কণ্ট্ৰেক্টছ হোৱাৰ ফলত কি হ'ল ইয়াতে ভলিউম বাঢ়িলে আৰু প্ৰেছাৰ কমিল। কাৰ তুলনাত বায়ুমণ্ডলৰ তুলনাত। এটমস্ফিয়াৰত কি আছে আপোনাৰ প্ৰেছাৰ বেছি আছে। এতিয়া আমি কি জানো যে প্ৰেছাৰ, ঠিক আছে, প্ৰেছাৰৰ ডিফাৰেঞ্চ চাই পেলাই কি হয় গেছৰ মুভমেণ্ট হয়। ক'ৰ পৰা ক'লৈকে ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ। এতিয়া চাওক বাহিৰত কি আছে হাই প্ৰেছাৰ, ভিতৰত কি আছে ল' প্ৰেছাৰ। এতিয়া তেনেহ'লে গেছবোৰৰ মুভমেণ্ট ক'লৈকে হ'ব ফ্ৰম আউটসাইড টু ইনসাইড, ঠিক আছে। তো যাৰ দ্বাৰা কি হয় ইনস্পিৰেশ্যন হ'ল। ইনস্পিৰেশ্যন হ'ল কিহৰ দ্বাৰা ডায়াফ্ৰামৰ কণ্ট্ৰেক্ট হ'ল, যাৰ ফলত কি হ'ল আপোনাৰ
ইণ্টাৰকষ্টেল মাছলবোৰৰ এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰৰ কণ্ট্ৰেক্ট হ'ল, যাৰ ফলত কি হ'ল আপোনাৰ ৰিবছবোৰৰ মুভমেণ্ট বাহিৰ পিনে মুভমেণ্ট হ'ল, যাৰ ফলত কি হ'ল ভলিউম বাঢ়িল, হাওফাৰ ভিতৰত ভলিউম বাঢ়িল, আৰু ভলিউম বাঢ়াৰ ফলত কি হ'ল হাওফাৰ ভিতৰত প্ৰেছাৰ কমি গ'ল। কাৰ তুলনাত? বায়ুমণ্ডলৰ তুলনাত। বায়ুমণ্ডলত প্ৰেছাৰ বেছি আছে, হাওফাৰ ভিতৰত প্ৰেছাৰ কম আছে। এতিয়া প্ৰেছাৰ কম আছে মানে কি? এতিয়া গেছবোৰ ক'ৰ পৰা ক'লৈকে মুভমেণ্ট হ'ব? বাহিৰৰ পৰা ভিতৰলৈ, ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ, ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ। ছেম বস্তু ইয়াতে অপজিট হ'ব। ইয়াতে কি হ'ব আপোনাৰ ডায়াফ্ৰাম ওপৰ পিনে মুভমেণ্ট কৰিলে মানে ৰিলেক্স হৈ গ'ল, ডায়াফ্ৰাম ৰিলেক্স হ'ল, আৰু এই এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰো ৰিলেক্স হৈ গ'ল, যাৰ ফলত ৰিবছৰ মুভমেণ্ট ইনৱাৰ্ড হ'ল এণ্ড ডাউনৱাৰ্ড, যাৰ ফলত কি হ'ল ইয়াতে আপোনাৰ কি হ'ল ভলিউম কমি গ'ল আৰু প্ৰেছাৰ বাঢ়ি গ'ল। কাৰ তুলনাত? বায়ুমণ্ডলত প্ৰেছাৰ কি আছে? কম আছে। ঠিক আছে, ডায়াফ্ৰাম ৰিলেক্স হোৱাৰ ফলত কি হ'ল আপোনাৰ ইণ্টাৰকষ্টেল মাছলবোৰৰ মুভমেণ্টটো তলপিনে হ'ল আৰু ৰিলেক্স হ'ল, যাৰ ফলত কি হ'ল ৰিবছৰ মুভমেণ্ট ডাউনৱাৰ্ড হ'ল। গোটেইকেইটা হোৱাৰ পিছত ইয়াৰ ফলাফলটো কি পালোঁ যে হাওফাৰ ভিতৰত ভলিউম কমি গ'ল। ভলিউম কমিলে কি হ'ব? ভলিউমৰ আৰু প্ৰেছাৰৰ সম্পৰ্ক কিমান? অপজিট। কেনেকুৱা? অপজিট। ভলিউম কমিলে মানে কি? হাওফাৰ ভিতৰত প্ৰেছাৰ বাঢ়ি গ'ল। হাওফাৰ ভিতৰত প্ৰেছাৰ বাঢ়া মানে কি? বায়ুমণ্ডলৰ তুলনাত প্ৰেছাৰ বাঢ়া। এতিয়া আমি কি জানো যে এয়াৰ মুভছ ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ। ভিতৰত প্ৰেছাৰ কি আছে? হাই আছে। বাহিৰত প্ৰেছাৰ কি আছে? ল' আছে। তো আমি জানো যে গেছেছ উইল মুভ ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ, যাৰ ফলত কি হ'ব আপোনাৰ এক্সপাৰেশ্যন হ'ব। এইখিনি বস্তু আমি ইয়াতে শ্বৰ্টকাট হিচাপে চাওক। ইনস্পাইৰেশ্যন কি হয়? আমি কি জানো? শ্বাস প্ৰশ্বাস এটা ভৌতিক প্ৰক্ৰিয়া, ইয়াতে কোনো ধৰণৰ শক্তি উৎপন্ন নহয়, আৰু ইট ইনভলভছ দ্য ইনস্পাইৰেশ্যন অফ অক্সিজেন এণ্ড এক্সপাইৰেশ্যন অফ কাৰ্বন ডাই অক্সাইড। এক্সপাইৰেশ্যনৰ কাৰণে বেলেগকৈ পঢ়িম, ইনস্পাইৰেশ্যনৰ কাৰণে বেলেগকৈ পঢ়িম। ইনস্পাইৰেশ্যন আমি চালোঁ, আৰু ইয়াতে কোনো ধৰণৰ শক্তি উৎপন্ন নহয়। এইখিনি বস্তু আমি আগতো পঢ়িছিলোঁ ব্ৰিডিঙত। মাছল কি কণ্ট্ৰেক্ট হয়? অলপ আগতে কি পঢ়িলোঁ? ইনস্পাইৰেশ্যন হ'বলৈ হ'লে কি হয়? ডায়াফ্ৰামৰ কণ্ট্ৰেকশ্যন হয়, মানে ডায়াফ্ৰাম তলপিনে আহে, আৰু এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰো কণ্ট্ৰেক্ট হয়। তো দুটা মাছল কণ্ট্ৰেক্ট হয়, এটা হ'ল ডায়াফ্ৰাম, এটা হ'ল এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছল। এইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা MCQ চল্ভ কৰিব পাৰিব। হ'ল মাছল কণ্ট্ৰেক্ট হোৱাৰ ফলাফলটো কি পালোঁ? কনচিকুৱেঞ্চেছ, ইয়াৰ পৰিণতি কি পালোঁ? ডায়াফ্ৰামটো মধ্যস্থ কেনে কি হ'ল? কৰ পিনে হ'ল? তলপিনে আহিল। ঠিক আছে, ডাউনৱাৰ্ড মুভমেণ্ট হ'ল। ডাউনৱাৰ্ড মুভমেণ্ট হোৱাৰ ফলত আৰু এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলৰ কণ্ট্ৰেক্টৰ দ্বাৰা কি হ'ল? ৰিব কেছ মানে কামিহাৰ বল কি হ'ল? এক্সপাণ্ড হ'ল, আৰু ওপৰৰ পিনে আৰু বাহিৰৰ পিনে গতি কৰিলে, আপৱাৰ্ড এণ্ড আউটৱাৰ্ড। এইটো বস্তুটো মনত ৰাখিব। মাছল কি কণ্ট্ৰেক্ট হ'ল? ইয়াৰ ফলাফলটো কি পালোঁ? ডায়াফ্ৰাম কণ্ট্ৰেক্ট হ'ল আৰু এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছল কণ্ট্ৰেক্ট হ'ল। ইয়াৰ ফলাফল কি পালোঁ? ডায়াফ্ৰাম তলপিনে আহিলে, আৰু ৰিব কেছ ওপৰ পিনে আৰু বাহিৰৰ পিনে গতি কৰিলে। ডাইৰেকশ্যন এণ্টেৰিয়ৰ পষ্টেৰিয়ৰ আপ ডাউন ডাইৰেকশ্যনত হ'ল, আৰু এইটো ফ্ৰণ্ট বেক। আপুনি বুকুখনত হাত দি পেলাই চাওকচোন, বুকুত হাত দি পেলাই যেতিয়া শ্বাস লয় তেতিয়া ক'ৰ পিনে মুভমেণ্ট হয়? ওপৰৰ পিনে আৰু বাহিৰৰ পিনে, আৰু যদি আপুনি প্ৰশ্বাস কৰে তেতিয়া ক'ত যায়? বেকৱাৰ্ড হয়। তো ডৰ্চোভেন্ট্ৰেল মানে কি? ফ্ৰণ্ট আৰু বেক মুভমেণ্ট হয়। ঠিক আছে, ফ্ৰণ্ট আৰু বেক মুভমেণ্ট কাৰ দ্বাৰা? এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলৰ ফলত। ঠিক আছে, আৰু ডায়াফ্ৰামৰ সংকোচনৰ ফলত, ডায়াফ্ৰামৰ কণ্ট্ৰেকশ্যনৰ ফলত কি হ'ল? সিহঁতৰ মুভমেণ্টৰ ডাইৰেকশ্যনটো কি হ'ল? ডায়াফ্ৰামটো কি হয়? তলপিনে যায়। যেতিয়া আপুনি ৰিলেক্স কৰি দিওঁ ওপৰ পিনে গুচি যায়, যেতিয়া কণ্ট্ৰেক্ট কৰোঁ তলপিনে গুচি আহে। তো মানে কি? আপ এণ্ড ডাউন। আপ এণ্ড ডাউনক আমি কি বুলি কওঁ? এণ্টেৰ' পষ্টেৰিয়ৰ। ঠিক আছে, আপ ডাউন ইজ ন'ন এজ এণ্টেৰ' পষ্টেৰিয়ৰ মুভমেণ্ট, আৰু এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলৰ ফলত কি হ'ল আপোনাৰ? ডৰ্চোভেন্ট্ৰেল, দ্যাট ইজ ইউৰ ফ্ৰণ্ট বেক মুভমেণ্ট হ'ল।
সেম বস্তু ইন্সপিৰেশ্যন ডায়াফ্ৰাম কণ্ট্ৰেকশ্যন হ'ল ডায়াফ্ৰাম কণ্ট্ৰেকশ্যন হোৱাৰ ফলত কি হ'ল ডাউনৱাৰ্ড মুভমেণ্ট হ'ল আৰু এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰো কণ্ট্ৰেক্ট হ'ল কণ্ট্ৰেক্ট হোৱাৰ ফলত কি হ'ল সিহঁতৰ গতি বাহিৰৰ পিনে আৰু ওপৰৰ পিনে গতি কৰিলে অ'কে যাৰ ফলত কি হ'ল হাওঁফাওৰ ভিতৰত ভলিউম বাঢ়িলে কি হয় প্ৰেছাৰ কমে আমি কি জানো প্ৰেছাৰ কমিলে কাৰ তুলনাত এটমস্ফিয়াৰ ইন কম্পেৰিজন টু এটমস্ফিয়াৰত এতিয়া প্ৰেছাৰ কি আছে হাই আছে আৰু ভিতৰত কি আছে প্ৰেছাৰ কম আছে অ'কে এতিয়া বায়ু ক'ৰ পৰা ক'লৈকে গতি কৰিব ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ মানে ফ্ৰম আউটসাইড টু ইনসাইড এতিয়া চাওক এক্সপাৰেশ্যনৰ ফলত কি হ'ল গোটেইখিনি বস্তু উল্টা হ'ল অ'কে মাছেল কি কোনবিলাক ইনভলভ হৈ আছে ডায়াফ্ৰাম ৰিলেক্স হ'ল মানে কি ডায়াফ্ৰাম ওপৰ পিনে গুচি গ'ল এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰ ৰিলেক্স হ'ল মানে কি ভিতৰৰ পিনে আহি গ'ল ডায়াফ্ৰাম পুল্ড আপ আৰু ৰিব কেজবোৰ আকৌ বেকৱাৰ্ড মুভমেণ্ট হ'ল অ'কে আৰু ইনৱাৰ্ড ভিতৰৰ পিনে বেকৱাৰ্ড এণ্ড ইনৱাৰ্ড আৰু সিহঁতৰ মুভমেণ্টটো কেনেকুৱা ছেম আপ এণ্ড ডাউন এণ্ড ফ্ৰণ্ট বেক মুভমেণ্ট এক্সপাৰেশ্যন হ'ল কেনেকৈ যেতিয়া আমি ব্ৰিথ আউট কৰোঁ ডায়াফ্ৰাম ৰিলেক্স হয় ৰিলেক্স হোৱাৰ ফলত কি হয় ডায়াফ্ৰাম ৰিলেক্স হোৱাৰ ফলত কি হয় এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাছলবোৰ ৰিলেক্স হয় যাৰ ফলত কি হয় ভিতৰত থোৰাচিক কেভিটি বক্ষগহ্বৰ আয়তন ভলিউম কি হয় ভলিউম কমিলে কি হয় প্ৰেছাৰ বাঢ়ে কাৰ তুলনাত এটমস্ফিয়াৰৰ তুলনাত এতিয়া এটমস্ফিয়াৰত কি আছে এটমস্ফিয়াৰত প্ৰেছাৰ কম আছে আৰু ভিতৰত ইয়াতে প্ৰেছাৰ বেছি আছে এতিয়া বায়ু ক'ৰ পৰা ক'লৈকে মুভমেণ্ট কৰিব আমি জানো হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ ঠিক আছে এক্সপাৰেশ্যন ইয়াৰ পিছৰ ভিডিঅ'টোত আমি লাং ভলিউম এণ্ড কেপাচিটিজ পঢ়িম তাৰ পিছত আমি পঢ়িম আপোনাৰ প্ৰচেছ অফ গেছিয়াছ এক্সচেঞ্জ আপোনালোকে জড়িত হৈ পেলাই থাকক লাইক কৰক কমেণ্ট কৰক আৰু কিবা ধৰণৰ কুৱেৰিজ থাকিলে কিবা ধৰণৰ এনি চৰ্ট অফ কুৱেশ্যনছ আপোনালোকে সুধিব পাৰে